কথা কিছু আস্থাৰ বিশ্বাস ৰাখি মই সকলো জাতি জনগোষ্ঠীৰ লগত মোৰ এই পিছপৰা জনগোষ্ঠীটোক হাতে হাত ধৰি একেলগে খোজ মিলাই শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাই, বৰাকক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে, উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ যাম। যিজন আমচুৰ পৰা আহি পিনে এতিয়া কংগ্ৰেছত যিজনে যোগ দিছে, সেই ৰেজাউল কৰিমে ধুবুৰী শিৱসাগৰখন ধুবুৰী বনাই দিম বুলি কৈছে। অলৰেডি ধুবুৰীত মিয়া যিবিলাক বাংলাদেশীক দেখি মিয়া আছে ভৰ্তি হৈ আছে তাত। আৰু আমাৰ শিৱসাগৰ, আমাৰ ঐতিহ্যপূৰ্ণ শিৱসাগৰ, য'ত খিলঞ্জীয়া মানুহে আছে, আমাৰ উজনিখন, আমাৰ তিনিচুকীয়াখনত, ইয়াত যদি ধুবুৰী বনাই দিব কৈছে তেতিয়াহ'লে আমি এখন মিয়ালেণ্ড বুলিয়ে ভাবিব লাগিব। এখন আমি মিয়ালেণ্ড হ'বলৈ কেতিয়াও দিব নোৱাৰোঁ। গতিকে আমি গৌৰৱ গগৈলৈও আমাৰ আহ্বান যে অতি শীঘ্ৰে ৰেজাউলক বহিষ্কাৰ কৰক কংগ্ৰেছ দলৰ পৰা, নহ'লে অনাগত দিনত কংগ্ৰেছো আমাৰ হাতৰ পৰা বহিষ্কৃত হ'ব বুলি আমি ইয়াৰ পৰা জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীলৈ আমাৰ অনুৰোধ যে যিসকল চৰ চাপৰিত আছে বাংলাদেশী মিয়া, তেখেতলোকক যিবিলাক এতিয়ালৈকে কৰি আছে সকলোবিলাক মানে তাৰ পৰা উচ্ছেদ কৰিব লাগে। আমাৰ কাৰণ আমাৰ খিলঞ্জীয়া মাটি, ভূমি, চৰ চাপৰি বা য'তেই হ'লেও দেখিছোঁ যে সিহঁতে অধিকাৰ কৰি আছে। আমাৰ খিলঞ্জীয়া হাতত দিয়া মাটি নাই। আৰু এই আমাৰ যেতিয়া উচ্ছেদ চলি থকা অৱস্থাতে এই ৰেজাউল কৰিমে কৈছে যে শিৱসাগৰখন আৰু ধুবুৰী হেৰিখনো, তিনিচুকীয়াখনো ধুবুৰী বনাই দিম। এইটো কেতিয়াও আমি হ'ব দিব নোৱাৰোঁ। বা এটা অসমক লৈ তেওঁ যিটো শিৱসাগৰখন তেওঁ ধুবুৰী বনাম বুলি কৈছিলে, তিনিচুকীয়াখন তেওঁ ধুবুৰী বনাম বুলি কৈছিলে, আৰু তেওঁ ধুবুৰীখন শিৱসাগৰ বনাম বুলি কৈছিলে। তো সেইটো আমি কেতিয়াও মানি নলওঁ। আমি ডিব্ৰুগড় আজি ৰাইজ ওলাই আহিছোঁ। তো তেওঁ অসমখন তেওঁ দেউতাকৰ বা তেওঁ পৈতৃক সম্পত্তি নহয়। আৰু আমি কেতিয়াও অসমীয়া নামানো। আৰু মিয়ালেণ্ড আমি অসমত কেতিয়াও কৰিবলৈ দিয়া নহ'ব। আৰু আমি ইয়াৰ পৰাই কংগ্ৰেছৰ যি আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক এটাই কথা অনুৰোধ জনাম, তেওঁলোকে এনেকুৱা ধৰণৰ যদি মানুহবিলাক যদি তেওঁলোকৰ যদি লিডাৰবিলাক যদি তেওঁলোকৰ যদি হেৰিয়ত যদি পাৰ্টিত যদি তেওঁলোকে থাকিবলৈ দিয়ে, তেতিয়াহ'লে নিশ্চয় কংগ্ৰেছ দলটো মানে আৰু সৰ্বনাশ হ'ব। তেওঁলোকক এটাই অনুৰোধ জনাম, এনেকুৱা ব্যক্তিবিলাকক অতি শীঘ্ৰে বহিষ্কাৰ কৰিব লাগে।